এতিয়াৰ পৰা উচ্চ শিক্ষা গ্ৰহণ আৰু সহজ নহব দেশৰ নতুন শিক্ষা নীতি গ্ৰহণ কৰিছে কঠোৰ স্থিতি এতিয়াৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কোনো কাৰণতে সহজ নহব দেশৰ নতুন শিক্ষা নীতি গ্ৰহণ কৰিছে কঠোৰ স্থিতি আৰু এই স্থিতি মতে উচ্চ শিক্ষাৰ বাবে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা আমি পুনৰ কৈছো উচ্চ শিক্ষা গ্ৰহণ এতিয়া পূৰ্বৰ দৰে হৈ নাথাকিব দেশৰ সমস্ত বিশ্ববিদ্যালয় আৰু আগশাৰীৰ শিক্ষানুষ্ঠানৰ কাৰণে এতিয়া দিব লাগিব প্ৰৱেশ পৰীক্ষা আৰু সমগ্ৰ দেশত এটাই মাত্ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব সকলো বিশ্ববিদ্যালয়ৰ কাৰণে আৰু সেই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই বিশ্ববিদ্যালয় নাইবা আগশাৰীৰ শিক্ষানুষ্ঠানত ভৰ্তি হ'ব পাৰিব এতিয়াৰ পৰা উচ্চ শিক্ষা গ্ৰহণ সহজ নহব দেশৰ নতুন শিক্ষা নীতি গ্ৰহণ কৰিছে কঠোৰ স্থিতি বিশ্ববিদ্যালয়ত পঢ়িব খোজাসকলে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়ৰ বাবে হ'ব একেটাই বাছনি পৰীক্ষা বিশ্ববিদ্যালয়ৰ ভেদে নিজাকৈ অনুষ্ঠিত কৰিব নোৱাৰিব বাছনি পৰীক্ষা সমগ্ৰ দেশতে সাধাৰণ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ NTA আৰু সোমবাৰে ঘোষণা মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 চমুকৈ NEP 2020 কাৰ্যকৰী কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীজনৰ NEP 2020 পৰামৰ্শ মতে 2019তে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ আৰু সেই মৰ্মে এতিয়া চৰকাৰে NEPৰ এই যি পৰিকল্পনা সেই পৰিকল্পনা মতে সমগ্ৰ দেশত মাত্ৰ এটাই বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ মতে এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বোজা হ্ৰাস কৰিব আৰু ভিন্ন শিক্ষানুষ্ঠানত প্ৰৱেশ পৰীক্ষা দি অধিক ভাৰাক্ৰান্ত হৈ পৰা শিক্ষাৰ্থীসকলৰ কাৰণে এয়া ভাল খবৰ বুলিও কেন্দ্ৰীয় চৰকাৰে জনাইছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত দেশৰ শিক্ষাৰ্থীসকলে কিভাৱে গ্ৰহণ কৰে নিশ্চয়কৈ লক্ষণীয় হ'ব কাৰণ ইয়াৰ পিছত শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় বা উচ্চ শিক্ষানুষ্ঠানসমূহে নিজাববীয়াকৈ অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত তেওঁলোকে বাছনি পৰীক্ষা দিব নালাগে তেওঁলোকে মাত্ৰ এটাই বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু সেয়া সমগ্ৰ দেশত এটাই বাছনি পৰীক্ষা হ'ব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানত তেওঁলোকে ভৰ্তি হ'ব পাৰিব আমি পুনৰ কৈছোঁ দেশৰ কাৰণে এটা ডাঙৰ খবৰ শিক্ষাৰ্থীসকলৰ কাৰণে অতি বৃহৎ খবৰ যে এতিয়াৰে পৰা বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষা ল'ব খোজা ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বাছনি পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব সেই বাছনি পৰীক্ষাত তেওঁলোকে দিব লাগিব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব আৰু এই ঘোষণা কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচিয়ে এই কথা ঘোষণা কৰিছে আৰু তেওঁলোকে নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই কথা উল্লেখ কৰা আছে যে সমগ্ৰ ৰাষ্ট্ৰত এটাই মাত্ৰ বাছনি পৰীক্ষা হ'ব লাগে যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বোজা হ্ৰাস হ'ব আৰু যাৰ জৰিয়তে শিক্ষাৰ মানদণ্ড উন্নত হ'ব অৰ্থাৎ ক'ব পাৰি যে এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ ৰাষ্ট্ৰত এটাই মাত্ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত চিট পাব গতিকে অতি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি দেশৰ শিক্ষা খণ্ডৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু অতি শীঘ্ৰেই NEPৰ এই সিদ্ধান্ত চৰকাৰে কাৰ্যকৰী কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে আৰু সেই মৰ্মে ইতিমধ্যে বেংগালুৰুত এটা বিশেষ কাৰ্যালয় স্থাপন কৰিছে আৰু সেই কাৰ্যালয়ৰ জৰিয়তে এই সমগ্ৰ পৰীক্ষা তদাৰক কৰিব আৰু এই নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে আমি পুনৰ কৈছোঁ দেশৰ নতুন শিক্ষানীতিত এইবাৰ নতুন নীতি অৱলম্বন কৰিব চৰকাৰে নতুন শিক্ষানীতি মতে যে সমগ্ৰ ৰাষ্ট্ৰত এটাই মাত্ৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কিংবা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত তেওঁলোকে ভৰ্তি হ'ব পাৰিব ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় ভেদে বিভিন্ন সময়ত তেখেতসকলে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু সেই বাছনি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰা পিছতহে সেই নিৰ্দিষ্ট শিক্ষানুষ্ঠানত অংশ ল'ব পাৰিছিলে বা শিক্ষা গ্ৰহণ কৰিব পাৰিছিল
নতুন শিক্ষানীতি অনুসাৰে নতুন শিক্ষানীতিত এই ধৰণৰ সাজেকশ্যন দিয়া হৈছে যে এটাই মাত্ৰ দেশত বাছনি পৰীক্ষা হ'ব লাগে আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই দেশৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ অনুষ্ঠানত নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীসকলে গতিকে ক'ব পাৰি দেশৰ শিক্ষাৰ্থীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই সিদ্ধান্ত চৰকাৰৰ সিদ্ধান্ত গতিকে এতিয়াৰ পৰা শিক্ষাৰ্থীসকলে সহজে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ অনুষ্ঠানত ভৰ্তি হ'ব নোৱাৰিব আমি পুনৰ কৈছোঁ উচ্চ শিক্ষাৰ বাবে দিব লাগিব এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্ট্ৰেন্স পৰীক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ইতিমধ্যে এই কথা ঘোষণা কৰিছে আৰু এতিয়াৰ পৰা উচ্চ শিক্ষা সহজসাধ্য নহ'ব দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে এই কঠোৰ স্থিতি উচ্চ শিক্ষাৰ বাবে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে কৰিছে এই ঘোষণা আমি পুনৰ কৈছোঁ দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত এতিয়াৰে পৰা উচ্চ শিক্ষাৰ বাবে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা আৰু এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু অতি শীঘ্ৰে এই সিদ্ধান্ত বলবৎ কৰা হ'ব বুলি কৈছে আৰু ইতিমধ্যে বেংগালুৰুত তেওঁলোকে কাৰ্যালয় স্থাপন কৰিছে আৰু সেই কাৰ্যালয়ৰ জৰিয়তে তদাৰক কৰা হ'ব এই সমস্ত পৰীক্ষা আৰু এই সিদ্ধান্ত কাৰ্যকৰী হ'ব অহা শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় ভেদে বিভিন্ন ধৰণৰ পৰীক্ষা তেখেতসকলে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিল অৰ্থাৎ একেজন শিক্ষাৰ্থীয়ে বিভিন্নটা বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল আৰু সেই বোজা হ্ৰাস কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে খবৰলৈ ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী এতিয়াৰ পৰা উচ্চ শিক্ষা গ্ৰহণ আৰু সহজ নহ'ব দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি এতিয়াৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কোনো কাৰণতে সহজ নহ'ব দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি আৰু এই স্থিতিমতে উচ্চ শিক্ষাৰ বাবে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা আমি পুনৰ কৈছোঁ উচ্চ শিক্ষা গ্ৰহণ এতিয়া পূৰ্বৰ দৰে হৈ নাথাকিব দেশৰ সমস্ত বিশ্ববিদ্যালয়ৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ কাৰণে এতিয়া দিব লাগিব প্ৰৱেশ পৰীক্ষা আৰু সমগ্ৰ দেশত এটাই মাত্ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব সকলো বিশ্ববিদ্যালয়ৰ কাৰণে আৰু সেই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই বিশ্ববিদ্যালয় নাইবা আগশাৰীৰ শিক্ষানুষ্ঠানত ভৰ্তি হ'ব পাৰিব এতিয়াৰ পৰা উচ্চ শিক্ষা গ্ৰহণ সহজ নহ'ব দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি বিশ্ববিদ্যালয়ত পঢ়িব খোজাসকলে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়ৰ বাবে হ'ব একেটাই বাছনি পৰীক্ষা বিশ্ববিদ্যালয়ৰ ভেদে নিজাকৈ অনুষ্ঠিত কৰিব নোৱাৰিব বাছনি পৰীক্ষা সমগ্ৰ দেশতে সাধাৰণ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ NTA আৰু সোমবাৰে ঘোষণা মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 চমুকৈ NEP 2020 কাৰ্যকৰী কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীজনৰ NEP 2020ৰ পৰামৰ্শ মতে 2019তে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ আৰু সেই মৰ্মে এতিয়া চৰকাৰে NEPৰ এই যি পৰিকল্পনা সেই পৰিকল্পনা মতে সমগ্ৰ দেশত মাত্ৰ এটাই বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ মতে এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বোজা হ্ৰাস কৰিব আৰু ভিন্ন শিক্ষানুষ্ঠানত প্ৰৱেশ পৰীক্ষা দি অধিক ভাৰাক্ৰান্ত হৈ পৰা শিক্ষাৰ্থীসকলৰ কাৰণে এয়া ভাল খবৰ বুলিও কেন্দ্ৰীয় চৰকাৰে জনাইছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত দেশৰ শিক্ষাৰ্থীসকলে কিভাৱে গ্ৰহণ কৰে নিশ্চয়কৈ লক্ষণীয় হ'ব কাৰণ ইয়াৰ পিছত শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় বা উচ্চ শিক্ষা অনুষ্ঠানসমূহে নিজাববীয়াকৈ অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত তেওঁলোকে বাছনি পৰীক্ষা দিব নালাগে তেওঁলোকে মাত্ৰ এটাই বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু সেয়া সমগ্ৰ দেশত এটাই বাছনি পৰীক্ষা হ'ব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানত তেওঁলোকে ভৰ্তি হ'ব পাৰিব আমি পুনৰ কৈছোঁ দেশৰ কাৰণে এটা ডাঙৰ খবৰ শিক্ষাৰ্থীসকলৰ কাৰণে অতি বৃহৎ খবৰ
যে এতিয়াৰে পৰা বিশ্ববিদ্যালয় নাই বা উচ্চ শিক্ষা ল'ব খোজা ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বাছনি পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব সেই বাছনি পৰীক্ষাত তেওঁলোকে দিব লাগিব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব আৰু এই ঘোষণা কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচিয়ে এই কথা ঘোষণা কৰিছে আৰু তেওঁলোকে নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই কথা উল্লেখ কৰা আছে যে সমগ্ৰ ৰাষ্ট্ৰত এটাই মাথো বাছনি পৰীক্ষা হ'ব লাগে যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বোজা হ্ৰাস হ'ব আৰু যাৰ জৰিয়তে শিক্ষাৰ মানদণ্ড উন্নত হ'ব অৰ্থাৎ ক'ব পাৰি যে এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ ৰাষ্ট্ৰত এটাই মাথো বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত চিট পাব গতিকে অতি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি দেশৰ শিক্ষা খণ্ডৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু অতি শীঘ্ৰেই NEPৰ এই সিদ্ধান্ত চৰকাৰে কাৰ্যকৰী কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে আৰু সেই মৰ্মে ইতিমধ্যে বেংগালুৰুত এটা বিশেষ কাৰ্যালয় স্থাপন কৰিছে আৰু সেই কাৰ্যালয়ৰ জৰিয়তে এই সমগ্ৰ পৰীক্ষা তদাৰক কৰিব আৰু এই নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে আমি পুনৰ কৈছোঁ দেশৰ নতুন শিক্ষানীতিত এইবাৰ নতুন নীতি অৱলম্বন কৰিব চৰকাৰে নতুন শিক্ষানীতি মতে যে সমগ্ৰ ৰাষ্ট্ৰত এটাই মাথো বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কিংবা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত তেওঁলোকে ভৰ্তি হ'ব পাৰিব ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় ভেদে বিভিন্ন সময়ত তেখেতসকলে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু সেই বাছনি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰা পিছতহে সেই নিৰ্দিষ্ট শিক্ষানুষ্ঠানত অংশ ল'ব পাৰিছিলে বা শিক্ষা গ্ৰহণ কৰিব পাৰিছিল নতুন শিক্ষানীতি অনুসাৰে নতুন শিক্ষানীতিত এই ধৰণৰ সাজেকশ্যন দিয়া হৈছে যে এটাই মাথো দেশত বাছনি পৰীক্ষা হ'ব লাগে আৰু সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই দেশৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ অনুষ্ঠানত নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীসকলে গতিকে ক'ব পাৰি দেশৰ শিক্ষাৰ্থীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই সিদ্ধান্ত চৰকাৰৰ সিদ্ধান্ত গতিকে এতিয়াৰ পৰা শিক্ষাৰ্থীসকলে সহজে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব বিশ্ববিদ্যালয় নাইবা উচ্চ শিক্ষাৰ অনুষ্ঠানত ভৰ্তি হ'ব নোৱাৰিব আমি পুনৰ কৈছোঁ উচ্চ শিক্ষাৰ বাবে দিব লাগিব এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্ট্ৰেন্স পৰীক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ইতিমধ্যে এই কথা ঘোষণা কৰিছে আৰু এতিয়াৰ পৰা উচ্চ শিক্ষা সহজসাধ্য নহ'ব দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে এই কঠোৰ স্থিতি উচ্চ শিক্ষাৰ বাবে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে কৰিছে এই ঘোষণা আমি পুনৰ কৈছোঁ দেশৰ নতুন শিক্ষানীতিয়ে গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত এতিয়াৰে পৰা উচ্চ শিক্ষাৰ বাবে দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষা আৰু এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু অতি শীঘ্ৰেই এই সিদ্ধান্ত বলবৎ কৰা হ'ব বুলি কৈছে আৰু ইতিমধ্যে বেংগালুৰুত তেওঁলোকে কাৰ্যালয় স্থাপন কৰিছে আৰু সেই কাৰ্যালয়ৰ জৰিয়তে তদাৰক কৰা হ'ব এই সমস্ত পৰীক্ষা আৰু এই সিদ্ধান্ত কাৰ্যকৰী হ'ব অহা শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় ভেদে বিভিন্ন ধৰণৰ পৰীক্ষা তেখেতসকলে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিল অৰ্থাৎ একেজন শিক্ষাৰ্থীয়ে বিভিন্নটা বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল আৰু সেই বোজা হ্ৰাস কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে